এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, সেইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায়, আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ। আমিও এজন অসমীয়া, আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকে বুজিব পাৰিব। নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। চ' আমি সেই বিধি মানে তাৰে যোনটো নিয়ম সেই ধৰণে অথৰিটিক ফ'ল' আপ কৰিছোঁ। ইয়াতে অলপ সময় লাগিছে, কাৰণ কথাটো এইটো হয় যে যদিও আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টীম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিং টীম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে। আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ, আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে। এতিয়া শেষৰ ঘটনা এইখিনি ডিটেইলখিনি আপোনাৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে, সেইখিনি ডিটেইলছখিনি আমাৰ নাই, সেইখিনিতো চাওক মানে এতিয়া এইটো বৰ্তমানৰ কাৰণ এতিয়া ইনভেষ্টিগেশ্যনটো আণ্ডাৰৱে আছে। চ' মই ভাবোঁ যে আপোনাৰ টীমটোৱে যোনখিনি শ্বেয়াৰ কৰিব পাৰে, আমাৰ ইয়াৰে অনুসন্ধান যোনটোৱে চলাই আছে সেইখিনি দিলে ভাল হয়। এতিয়া চবে বেলেগ বেলেগ ঠাইত আছিলে সেই সময়ত, মুহূৰ্তত চবৰে যোনটো সেই সময়ৰ ভিউ সেইটো বেলেগ হ'ব। সেইকাৰণে মই ভাবোঁ যে আপোনাৰ কাৰণ ইনভেষ্টিগেশ্যন চলি আছে। মৃত্যু হোৱাৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল, গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন হৈছিল এইটো কথা? এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয়, এফিচিয়েণ্ট হয়, যিমান সোনকালে পাৰিছে, কাৰণ আমি সাগৰৰ মাজত আছিলোঁ, তাতে অহালৈ সময় লাগে, কিন্তু তাৰ ভিতৰতো টীমটো তাৰে কোষ্ট গাৰ্ডৰ টীমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক যলৈকে মানে সাগৰৰ পাৰলৈ য'ত টীমটো ৱেইট কৰি আছিলে তালৈকে লৈ গৈছিলে। চ' ইট ৱাজ এট দি আৰ্লিয়েষ্ট পচিবল। এটা কথা মই সুধোঁ যে হয়, এটা কথা আহিছিল যে জুবিন গাৰ্গৰ উৎখন নীলা পৰিছিল, ফেন ওলাইছিল, এই গোটেইখিনি কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নাই? এইটোত মই ক'ব নোৱাৰোঁ, কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ। মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ, কাৰণ বিভিন্নজনে ইয়তত আপোনাৰ ভাগ ভাগ কৰি কেইজনমানে তেখেতক এছিষ্ট কৰিছিলে, কেইজনমানে ইমাৰ্জেঞ্চি কল কৰিছিলে, মই তাৰ মাজত আছিলোঁ। কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টীম আহিছিলে, তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে, যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে, আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটেললৈ যোৱাটোত এই সহায়খিনি পায়। ভিডিঅ'খিনি চাওক, সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল। এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল, আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল, আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি, আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম, যে দাদাই বিচাৰিছে আমি সেইটোতো বিচাৰিমেই। চ' আমাৰ মাজৰ তন্ময় দা আছিলে, তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টীমটোৰ লগত, আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰ ফালে গ'লে ভাল পাব, তেখেতো এইটো বিচাৰিছিলে। আপোনাৰ মোবাইলত দৃশ্য কিবা বন্দী হৈছিল নে নাই সেইটো? মোৰ তাত মইতো লৈছিলোঁ, মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ। আমি যেতিয়া ইয়তলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে। এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত, আপুনি হয়তো দেখিছে কেইজনমানে। পানীত মই আছিলোঁ, তেখেতৰ টীমটো আছিলে। কিয় যোৱা নাছিল? জুবিন গাৰ্গ আচলতে যথেষ্ট তেওঁ সহায় বিচাৰিছিল, সেই সময়ত কিয় আগবাঢ়ি যোৱা নাছিল? যোৱা হৈছিলে, আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ সেই মুহূৰ্তত। সেই পৰ্টটো অলপ চেঞ্চিটিভ বুলি বহুতো ক'ব খুজিছে, সেই পৰ্টত সহজে তাৰে মানুহ নাযায়। নাই, সেইটো নহয়, এইটো সঁচা নহয়। কথাটো হ'ল এইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা বহুত কম মানুহ যায় তাত। নাই, কমন এক্টিভিটি হয়, সেইটো তাতে যোৱা হয়।
আৰু আৰু আপোনালোকে যদি মানে অনলাইন যায় আপুনি দেখিব যে এনেকৈ য়ট চাৰ্টাৰ কৰাৰ বহুতকেইটা কোম্পানী আছে চ' ইট ৱাজ ভেৰি নৰ্মেল পানীত কোন কোন আছিলে একদম ক্লিয়াৰকে ক'ব পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে কিন্তু এটা মই আছিলোঁ পানীত মানে ছেকেণ্ড যোনটো ছেকেণ্ড বাৰ যেতিয়া নালা হৈছিলে সেইটো সময়ত এইখিনি মই ভাবোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ ৱেইট কৰিলে ভাল হয় আপোনাৰ কোনগৰাকী এইটো নকোৱা ভাল হ'ব জানাটোতো আচলতে ভাল যে এইখিনি নাই এইটো পাৰ্চনেল নহয় এইটো ছিংগাপুৰৰ মই কৈছোঁ যে ছিংগাপুৰৰ আইন মতে এইটো মানে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰাটো উচিত নহয় সেইকাৰণে তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল গোটেইখিনি হয়তো আপোনালোককো তেওঁ নাই এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে এটা প্ৰগ্ৰেম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব চ' তেখেতে আগভাগ কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে সেইকাৰণে ডিছকাশ্যন কৰিছিল কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016ত 9 বছৰৰ পাছত আহি আছিলে তেখেত তো সেই মুহূৰ্তত আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে তন্ময়দাৰ লগত কথা পাতিছিলে সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ যে আহিব নেকি ইয়ালৈ আপোনালোক কাইলৈ আহিব লাগিব এইটো কিমান সময় মাতিছে এতিয়ালৈকে টাইমটো ছাৰে কোৱা নাই আমি বিচাৰোঁ যে সত্যটো আগলৈ আহক ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ তাৰ আগে পিছেও আছে চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ কিন্তু মই বিচাৰোঁ যে গোটেইখিনি যাতে আমাৰ টীমটোৱে যোনটো ইনভেষ্টিগেটৰ টীম ছিংগাপুৰতো চলি আছে কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায় দুইটা টীমে কপাৰেট কৰে সেইটো চলি আছে আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিছ ফৰ জুবিন দা যোনটো কৈ আছে আমি বিচাৰোঁ যে সেইটো হওক মানে জাষ্টিছ আহিবলগীয়া কিবা হৈছিল নেকি একদম ক্লিয়াৰ কাট কথা তাত কিবা এটা অঘটন হৈছিল সেনেকৈ আপোনাৰ মই মানে ছিংগাপুৰ পুলিচো কৈছে যে দে হেভ ৰুল আউট ফাউল প্লে চ' সেনেকৈ নাই চৰি দেই মই এতিয়া অ'কে আমি 11জন আছিলোঁ ছিংগাপুৰৰ আৰু তেখেতৰ টীমৰ পৰা 5জন গৈছিলে 16জন আছিলোঁ টোটেল